নমস্কাৰ। আজি নেমুৰে এটা আমি প্ৰয়োগ কৰিম। নেমুৰে আমি কি কৰিব পাৰোঁ আমাৰ দাঁতৰ প্ৰব্লেমৰ কাৰণে। আমাৰ যিহেতু দাঁতৰ আলুবোৰ ফুলে কেতিয়াবা বা তেজ ওলায়, সেইটো প্ৰব্লেমৰ কাৰণে মই এটা দৰৱ ঘৰতে বনাওঁ। দৰৱ মানে কি, সেইটো মই সৰুৰ পৰাই লওঁ বুলি ক'লেও বেয়া নহ'ব। মানে সেইটো যেতিয়া মই ব্যৱহাৰ কৰোঁ, দাঁতৰ প্ৰব্লেম বা মোৰ দাঁতৰ যিটো আলু ফুলা সেইটো মোৰ একেবাৰে শেষ হৈ যায়, ভাল পাই যাওঁ, আৰাম পাই যাওঁ। আপোনালোকেও এইটো প্ৰয়োগ কৰি চাব পাৰে। প্ৰথমতে ল'ব আপোনালোকে নেমুৰ ৰস কমকৈ ল'ব। নেমুৰ ৰস লৈ ল'ব। তাৰ পাছত নিমখ লৈ ল'ব। আৰু অলপ মিঠাতেল লৈ ল'ব। এইখিনি ভালকৈ মিক্স কৰি ল'ব। এতিয়া কিন্তু এইখিনি আপোনালোকে দাঁতত বা আলুত লগাবলৈ কাৰণে ব্ৰাছ ব্যৱহাৰ নকৰিব, আঙুলি দিয়ে মাৰিব আৰু 2 মিনিটমান অলপ দেৰি থাকিবলৈ দিব। তাৰপিছত অলপ কুহুমীয়া পানীৰে ধুই দিব। বহুত ভাল পাই যাব আপোনালোকে। আৰু মই এইটো প্ৰায় কৰিয়ে থাকোঁ। মোৰ দাঁতৰ বহুত প্ৰব্লেম আছে, দাঁতৰ অলপ মই আৰাম পাই যাওঁ। অলপ নহয়, মোৰ আলুৰ কাৰণে যেতিয়া দাঁতৰ আলু ফুলে তেতিয়া মই বহুতো আৰাম পাই যাওঁ। আপোনালোকেও এইটো কৰি চাবচোন, সুফল পাব। ধন্যবাদ।